কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ মা বাবাৰ কৃপাত। আৰু মই এটা আপোনালোকক বস্তু দেখুৱাম, সেই বস্তুটো আপোনালোকে ক'ব লাগিব কি হয়। আৰু তেনেহ'লে মই বস্তুটো দেখুৱাই আছোঁ, ৰ'ব 1 মিনিট দেখুৱাই আছোঁ দেই। এই গছজোপা কি হয় আপোনালোকে জানেনে? যদি জানে কমেণ্ট কৰিবচোন। আৰু প্ৰথমে এইজোপা যে মই হালধিৰ গাঁঠ ৰুইছিলোঁ ইয়াতে, যিটো আমি নৱৰাত্ৰিত মই তাৰমানে ইউজ কৰিছিলোঁ আৰু মাক দিছিলোঁ। তাৰপিছত তেনেকৈ লৈ আহি সেই গাঁঠটুকুৰ এনেকৈ পুতি দিয়া এটা নিয়ম আছে, পুতি দিছিলোঁ ধুনীয়াকৈ। এতিয়া দেখিছে নহয়, কলগছৰ দৰে হৈ গৈছে। এইটো কলগছেই নে হালধিৰ গছ? যদি হালধিৰ গছ ইমান ডাঙৰ হয় তেনেহ'লে মই আগতে দেখা নাছিলোঁ, সেয়েহে আপোনালোকৰ পৰা অলপ জানিব বিচাৰিছোঁ আৰু বেলেগ একো নাই। এয়া চাওক ধুনীয়াকৈ, মানে কলগছ বুলি ক'লে একেবাৰে ভুল নহয় আৰু ছেম টু ছেম কলগছ। সকলোৱে কৈছে এইজোপা কলগছে হৈ আছে, কিন্তু মই জানো, মোৰ হাজবেণ্ডে জানে যে এইটো হালধি ৰুই দিছিলোঁ, ইয়াৰ পাতটো হালধিৰ দৰে, কিন্তু এতিয়া কলগছৰ দৰে হৈছে। এতিয়া কি হয় আপোনালোকে জানে যদি জনাবচোন।